Hello everyone, কি খবৰ আপোনালোকৰ সকলোকে স্বাগতম জনাইছো পুনৰ এটি নতুন বায়োগ্ৰাফি ভিডিও লৈ গতিকে আজিৰ ভিডিওটো কি হ'ব আপোনালোকে নিশ্চয়কৈ থাম্বনেইলখন দেখি গম পাইছে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে ৰেংগনি টিভিত নতুনকৈ সম্প্ৰচাৰিত হৈ থকা এখন ধাৰাবাহিক বাউলি ফাগুন আৰু এই বাউলি ফাগুন নামৰ ধাৰাবাহিকখনত কুহিৰ চৰিত্ৰটিত অভিনয় কৰা অভিনেত্ৰীগৰাকীনো প্ৰকৃততে কোন হয় তেওঁৰ প্ৰকৃত নাম কি তেওঁৰ ঘৰ ক'ত তেওঁ শিক্ষা গ্ৰহণ ক'ত কৰিছে এই গোটেইখিনি তথ্য মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম সেইবাবে আপোনালোকেও যদি বাউলি ফাগুনৰ কুহি আসলতে কোন হয় জানিব বিচাৰে তেনেহলে ভিডিওটো শেষলৈকে চাই থাকক আৰু ভিডিওটো যদি চাই ভাল পায় শেষত এটা লাইক আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব এতিয়া হকচোন আজিৰ ভিডিওটি আৰম্ভ কৰো ৰেংগনি টিভিৰ এখন জনপ্ৰিয় ধাৰাবাহিক বাউলি ফাগুনত কুহিৰ চৰিত্ৰটিত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ ৰিয়েল নামটো হৈছে প্ৰিয়ংকা কলিতা প্ৰিয়ংকা কলিতাৰ ঘৰ হৈছে মিৰ্জাত তেখেতৰ দেউতাকৰ নামটো হৈছে আনন্দৰাম কলিতা আৰু মাকৰ নামটো হৈছে দেবলা দাস প্ৰিয়ংকা কলিতাৰ বাৰ্থডে হৈছে 27 অগষ্টত এতিয়া হকচোন তেওঁৰ শিক্ষাগত জীৱনৰ বিষয়ে জানো তেওঁৰ কিমানলৈকে শিক্ষা গ্ৰহণ কৰিলে গতিকে কুহি অৰ্থাৎ প্ৰিয়ংকা কলিতাই যোৱা বছৰ MA কমপ্লিট কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এতিয়া হকচোন জানো তেওঁ অভিনয় যাত্ৰাটোৰ বিষয়ে গতিকে প্ৰিয়ংকা কলিতাই সৰুৰে পৰাই অভিনয় কৰি খুব ভাল পাইছিল আৰু স্কুলত থাকোঁতে এখন নাটকৰ জৰিয়তে তেওঁ অভিনয় জগতত প্ৰথম খোজ পেলাইছিল আৰু যদি এতিয়া তেওঁ কেমেৰাৰ সন্মুখত অভিনয় কৰা কথা ক'বলৈ যাওঁ তেনেহ'লে তেওঁ কেমেৰা ফেচ কৰি প্ৰথম অভিনয় কৰিছিল বিবাহ.com নামৰ এখন চিৰিয়েলৰ জৰিয়তে তাৰ পাছত তেওঁ জোনাকত ঢৌ জীৱনৰ নামৰ চিৰিয়েলখনত অভিনয় কৰে তাৰ পাছত তেওঁ বাহ অমৰাৱতী বাহ কৰে আৰু তাৰ উপৰিও তেওঁ বৰলাকাই আৰু এখন ৰং টিভিৰ জনপ্ৰিয় ধাৰাবাহিক যিখন আপোনালোক সকলোৱে ভাল পাইছিল সকলোৱে বহুত আঁকোৱালি লৈছিল সেই ধাৰাবাহিকখন হৈছে অনুৰাগিনী আৰু সেই অনুৰাগিনী ধাৰাবাহিকখনতো প্ৰিয়ংকা কলিতাই বহুত সুন্দৰ অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পাছত বৰ্তমান তেওঁ ৰেংগনি টিভিৰ সম্প্ৰচাৰিত হৈ থকা বাউলি ফাগুন নামৰ ধাৰাবাহিকখনত কুহিৰ চৰিত্ৰটিত সুন্দৰ অভিনয় কৰি আছে আপোনালোকে বাৰু এই গোটেইকেইখন ধাৰাবাহিকৰ ভিতৰত কোনকেইখন ধাৰাবাহিক চাইছে আৰু কোনখন ধাৰাবাহিকত তেওঁৰ অভিনয় আটাইতকৈ বেছি ভাল পাইছিলে সেয়া মোক তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু তেওঁৰ প্ৰত্যেকখন ধাৰাবাহিকতে তেওঁৰ অভিনয় বহুত বেছি ভাল লাগিছে আৰু বৰ্তমান বাউলি ফাগুন ধাৰাবাহিকখনতো তেওঁ বহুত এটা ভাল কেৰেক্টাৰত অভিনয় কৰিছে অকণমান কেৰেক্টাৰটো পৃথক হয় মানে বহুত ভাল লাগিছে মোৰ নিজৰ পাৰ্চনেল অপিনিয়নটো কৈছোঁ আপোনালোকক আৰু গতিকে এতিয়া আপোনালোকেও নিজৰ মতামতসমূহ তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যদিহে আপোনালোকে বাউলি ফাগুন ধাৰাবাহিকখন চাই ভাল পাইছে আৰু এনেকৈ যদি অসমীয়া ধাৰাবাহিকত অভিনয় কৰি থকা অভিনেতা অভিনেত্ৰীসকলৰ বায়োগ্ৰাফি ভিডিঅ' চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি আজিয়েই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখক আৰু যিসকলে ভিডিঅ'টি শেষলৈকে চাই আছে তেওঁলোকলৈ বহুত ধন্যবাদ